বন্ধুসকল মই মৃদুস্মিতাই মোৰ চেনেল আছামিজ বুকটিউবাৰলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মই ইয়াত অসমৰ বিভিন্ন কিতাপৰ বিষয়ে আলোচনা কৰোঁ যেনে নাটক গল্প উপন্যাস ইত্যাদি আৰু মোৰ চেনেলটোলৈ যদি আজি আপোনালোক প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰাৰ লগে লগে বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে মই দিয়া প্ৰত্যেকটো ভিডিঅ' আপোনালোকে মই আপলোড কৰাৰ লগে লগে পাই যায় তেতিয়াহ'লে পলম নকৰি কোনখন কিতাপৰ বিষয়ে ক'বলৈ আহিছোঁ আপোনালোকে নিশ্চয়কৈ বুজিছে আজিখন কিতাপখন হৈছে গীতালি বৰাৰ বাসনাহীনা কোনোবাই জনে মোক কৈছিল যে এনেকৈ উল্টা কৈ দিলে সোৱাত অকন প্ৰবলেম হয় তেতিয়াহ'লে মই নিশ্চয়কৈ স্ক্ৰিনত দেখাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে আজি গীতালি বৰাৰ বাসনাহীনা কিতাপখনৰ মূল্য যদি মই আপোনালোকক কওঁ তেতিয়াহ'লে এইখনৰ মূল্য হৈছে 250 টকা আৰু খুব ৰিসেন্ট এইখন কিতাপ পাবলিশ হৈছে আৰু ইয়াৰ দ্বিতীয় মানে যেটো সংস্কৰণ হেতু পাবলৈ সক্ষম হৈছে খুব বেছি বিক্ৰী যোৱা এখন কিতাপ তো কিতাপখনৰ লেখিকা হৈছে গীতালি বৰা যি সম্ভৱ প্ৰকাশ যিখন আলোচনী হয় তাৰ সহ সম্পাদিকা সম্পৰ্কে এটা লিখাই আছে নেকি তেখেতে সাংবাদিকতাও কৰিছিল আৰু লগতে কি হৈছে গীতালি বৰা সাম্প্ৰতিক অসম প্ৰকাশন পৰিষদৰ সাহিত্য আলোচনী প্ৰকাশৰ সহযোগী সম্পাদক হিচাপে কৰ্মৰত হৈছে গীতালি বৰা এতিয়া গীতালি বৰাৰ এই বাসনাহীনা কিতাপখনৰ বিষয়ে যদি মই ক'বলৈ যাওঁ প্ৰথম অৱস্থাত মোৰ কিছু দুধুৰ মুধুৰত পৰা যেন লাগিলে একদম মগজুটো এনেকুৱা কৰিব ধৰিলে কিতাপখন পঢ়াৰ লগে লগে তো পলম নকৰি আপোনালোক এই কিতাপখনৰ বিষয়ে আপোনালোকক মই ক'বলৈ আহিছোঁ প্ৰথমতে মই আপোনালোকক গীতালি বৰাৰ দ্বাৰা লিখিত কেইটামান কথা ইয়াতে পঢ়িব ওলাইছোঁ হেতু হৈছে বাসনাহীনাৰ বহুকেইটা চৰিত্ৰ বাস্তৱ আধাৰিত যদিও পাৰ্শ্ব আৰু কাহিনীৰ পিন্না সম্পূৰ্ণৰূপে কাল্পনিক উপন্যাসখনত শৰীৰ বাসনাহীনতা ফ্ৰিজিড অথবা কাম শীতলতা নিজেই মুখ্য চৰিত্ৰ আন সকলো চৰিত্ৰ আৰু কাহিনীৰ সৃষ্টি ইয়াৰ স্বৰূপ সন্ধানৰ বাবে গীতালি প্ৰথমতে মই যদি আপোনালোকক ক'বলৈ যাওঁ মোৰ পাৰ্সোনেল চইচ হিচাপে এই কিতাপখন বাসনাহীনা কিতাপখন খুব বেছি পৰিমাণে শুনি আছিলোঁ কিতাপখনৰ কথা আৰু সিদিনাখন হঠাৎ নগাঁৱৰ পৰা মই কিতাপখন লৈ আহিলোগৈ কিন্তু এই কিতাপখন পঢ়ি মোৰ এনে লাগিলে যে 18 বছৰ তলৰ যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আছে তেখেতসকলে পঢ়াৰ উপযোগী এখন কিতাপ নহয় ময়ো বিশেষভাৱে কিতাপখন পঢ়ি ভাল লাগিল যদিও ভাল বেয়াৰ মাজতে কিতাপখনৰ শেষটো বা কিতাপখনৰ মূল্যটো মই শূন্য যেন পালোঁ খুব ভাল লিখিছে কিতাপখন মই বেয়া বুলি ক'ব নাযাওঁ কিন্তু তথাপিও কিতাপখনে কোনো এক সিদ্ধান্তত উপনীত হ'ব নোৱাৰাকৈ উপন্যাসখন লিখিলে মোৰ প্ৰথমে এনে লাগিছিল যে কিতাপখন কিবা এবসাৰ্ড টাইপৰ কিবা কিতাপ হ'ব নেকি বা উপন্যাস টাইপৰ হ'ব নেকি তেনেকুৱা উপন্যাস হ'ব পাৰে তেনেকৈ মই বহুত কথা বহুতৰ লগত আলোচনাও কৰিছিলোঁ এই কিতাপখন লৈ পেলাই কিয়নো এক আলোড়নৰ সৃষ্টি কৰিছিল কিতাপখনে মোৰ মগজুত সঁচাকৈ বৰ এক গভীৰ প্ৰভাৱ পেলাইছে উপন্যাসখন যিহেতু পঢ়িছোঁ আৰু এনেকুৱা ধৰণৰ চাগে সেক্সুৱেল টাইপৰে হয় প্ৰায় এইখন কিতাপ মানে প্ৰায় তেনেকুৱা এজন মানে কি হয় আৰু তেনেকুৱা এগৰাকী ফ্ৰিজিড ওমেনৰ কথাই বিশেষকৈ লিখিছে ইয়াত বিশেষকৈ লেখিকা গৰাকীয়ে নিজকো চৰিত্ৰ বুলি ভাবিবলৈ দিছে আৰু তেনেকৈ যদি আমি চৰিত্ৰটো ভাবিব যাওঁ নিশ্চয়কৈ কিছু সময়ত চৰিত্ৰটো মোৰ পাগল যেন অনুভৱ হয় কিয়নো হয় ময়ো শৰীৰ বাদ দি আত্মাৰ বিশ্বাসী ময়ো কিন্তু শৰীৰ বাদ দি আত্মাৰ বিশ্বাসী হ'লেও এনেবোৰ কিছুমান অকাল্পনিক কথাৰ ইয়াত ইমান মানে ধুনীয়াকৈ লিখিছে সেই অকাল্পনিক কথাবোৰ বাস্তৱত আমি ৰূপায়িত কৰিব নোৱাৰোঁ কেতিয়াও আৰু সেইবোৰ কথা আমাৰ বাবে গ্ৰহণযোগ্যও নহয় আৰু মন মগজু মানে হিলাই পেলাব পৰা এখন কিতাপ মই ভাবোঁ যদি আপোনালোকে গভীৰভাৱে পঢ়িব যায় কিতাপখন তো কিতাপখন এনেকুৱা এটা চৰিত্ৰক লৈ এনেকৈ লিখা আছে আৰু গোটেই সমাজখনক উল্টা পুল্টা কৰি দিব পৰা এখন কিতাপ মই ভাবোঁ এনেকুৱা যদি ব্যক্তি আমাৰ মাজত উপস্থিত থাকে নিশ্চয়কৈ আমি এনেকৈ ভাবিব গ'লে আমি পাগল বুলিয়ে ভাবিম যেতিয়া ডায়েৰী তেখেতৰ এই উপন্যাসখনত কিছুমান ডায়েৰীৰ কথা লিখিছে মই একদম আপোনালোকৰ গল্পটোৰ বিষয়ে মই ক'ব নাযাওঁ কিয়নো আপোনালোকৰ পঢ়িব যদি কোনোবাই বিচাৰে তেতিয়াহ'লে ইমান মানে মই কৈ দিলে আপোনালোকে ভাল নাপাব পঢ়িবলৈ ইয়াত কেইখনমান ডায়েৰীৰ কথা কোৱা আছে যিবোৰ ডায়েৰী
আপোনাৰ বেলেগ বেলেগ ধৰণৰ হয় আৰু বেলেগ বেলেগ ধৰণৰ চৰিত্ৰ তাৰ পৰা ওলাই আহি তেখেত যিগৰাকী লেখিকা তেওঁৰ লগত মানে বাৰ্তালাপ কৰি থকা দেখা গৈছে ইয়াতে কিছুমান কথা মোৰ খুব ভাল লাগা কিছুমান আছে কিছুমান আমাৰ সমাজখনত এনেকুৱা ধৰণৰ নাৰী আমি প্ৰায় দেখিবলৈ পাওঁ যেটো কথা আমি স্পষ্টভাৱে ক'ব নোৱাৰিলো যে কিছুমান নাৰীয়ে শৰীৰ নহয় মানে আত্মাটো চুই যোৱাটো বিচাৰে মানে মৰম বা ভাল পোৱাৰে ঠিক তেনেকুৱা হয় আৰু প্ৰায় আমাৰ সমাজত আমি নাৰীৰ ক্ষেত্ৰত এনে ধৰণৰ কথা দেখা পাওঁ কিন্তু তথাপিও কিতাপৰ খনৰ মানে বহুতখিনি কথা গ্ৰহণযোগ্য নহয় ইয়াতে লেখকে যদি মোক কেতিয়াবা প্ৰশ্ন কৰে যে আপুনি এনেকে ধৰণে কিয় লিখিলে বা কোনোবাজন আমাৰ দৰ্শকে যদি মোক সোধে যে কিতাপখনৰ কথা আপুনি কিয় ক'লে নিশ্চয়কৈ এবাৰ যদি আপুনি ভালকে পঢ়ি চাই তেতিয়া হলে কিতাপখনৰ মাজত একো এটা বৰ বিশেষ বিচাৰি নাপায় কিছু কথা আছে এতিয়া বহুতে ভালকে ক'বলৈ গলে বহুত ভালকে কৈ দিব পাৰে হেতু ডাঙৰ কথা নহয় কিন্তু মোৰ কিছুমান কথা কিবা মানে সিনেমাৰ টাইপৰ এটা আপোনাৰ অনুভৱ হ'ব যে মই এনেকুৱা এখন সিনেমা চাইছিলো যত মানে অকাল্পনিক কিছুমান চৰিত্ৰক জীৱিত চৰিত্ৰ হিচাপে নিজে নিজৰ জীৱনত মানে জিয়াই ৰাখে তেনেকুৱা ধৰণৰ কিছু কথা মানে ইয়াত উপস্থাপন কৰা হৈছে প্ৰথম কথা আৰু যৌনতাৰ কথাটো ইয়াত খুব বেছি পৰিমাণে অকমান মই উত্থাপিত কৰা দেখিলো আগতেও মই এনেকুৱা যৌনতাৰ ক্ষেত্ৰত বহুত কিতাপ পঢ়িছো তথাপিও কিন্তু ইয়াত অলপ মই বেছি পৰিমাণে এনেকে দেখুৱা এখন পালো মানে অলপ ইয়াত মানে যৌনতাটোক মানে ফ্ৰিজিটটোক বেছি গুৰুত্ব দি লিখা এখন কিতাপ আৰু লগতে মই কম যে ইয়াত এটা ভাল মই দেখিলো ইয়াতে অনুবাদ কৰা কিছুমান কবিতা ইয়াত লিখা আছে আৰু সেই কবিতাবোৰ নিশ্চয় যোনসকলে কবিতা ভাল পায় পঢ়িব পাৰিব এই কবিতাবোৰ আৰু এই উপন্যাসখনত কবিতা আৰু উপন্যাসৰ এটা সংমিশ্ৰণ যেন মোৰ লাগিছে যে কবিৰ মনৰ ভাৱটো আগলৈ মনত পৰা যিকোনো কবিতা ইয়াত খুব ধুনীয়াকৈ অনুবাদ কৰি দিয়া হৈছে হেতু এক ভাল দিশ কিতাপখন আসলতে এই কিতাপখনৰ এটা কথা লিখিছে যে ক্লিওপেষ্ট্ৰাৰ পৰা আৰম্ভ কৰি অম্ৰপালি গৰমাকুঁৱৰী যিসকল নাৰীয়ে ইতিহাস সলাই পেলাইছিল সকলো আছিল চতুৰ আবেদনময়ী আৰু নিঃসন্দেহে পুৰুষৰ শৰীৰক সৰগ দৰ্শন কৰাব পৰা ক্ষমতাৰ অধিকাৰিনী এনেবোৰ কথা ধৰিলো আমাৰ সমাজত ধৰিলো এইবোৰ কথা খুব স্পষ্টভাৱে কোনো আমাৰ আগলৈ আনি নিদিয়ে বা কোনো এই যৌনতাৰ কথালৈ হওক বা নাৰীৰ দেহৰ কথা হওক বা এনেকে বিভিন্ন কথাৰ ওপৰত কিন্তু আলোচনা কৰা প্ৰায় আমাৰ কিতাপবোৰত দেখিবলৈ পোৱা নাযায় মই ভাবো যে মই পঢ়া দুখন কিতাপ এয়াৰ উইংগমতো অলপমান ধৰণৰ এনেকুৱা কথা আছিল আৰু প্লাস আমাৰ মই পঢ়িছিলো যে দিনেশ চন্দ্ৰ গোস্বামী স্বনিৰ্বাচিত গল্প সেইখনতো অকমান কথা এনেকুৱা ৰিলেটেড কথাবোৰ আমি পাইছিলো কিন্তু তথাপিও ইয়াত মই অলপ যথেষ্ট বেছিকে পাইছো আৰু প্লাস এনেকুৱা লাগিছে যে এইখন কিতাপে মানে জীৱনত কৰ্ম প্ৰেম এইবিলাকতকৈ এই মানে যৌনতাটোক বেছিকৈ প্ৰশ্ৰয় দিয়া নিচিনা মোৰ লাগিছে যে কি হয় মানুহে কেৱল এইবোৰৰ কাৰণেই যে জিয়াই থাকে বা সমাজৰ বেলেগ দিশৰ ওপৰত খুব বেলেগকৈ ইয়াত কোনো ধৰণে কোৱা নাই ঠিক আছে মই গম পাইছো যে এনেকুৱা এটা ফ্ৰিজিড ওমেনৰ বিষয় লৈ পেলাই যেহেতু মই আগতেই কৈছো যে ফ্ৰিজিড ওমেন লৈ পেলাই কথাটো আমাক কিতাপখন লিখিছে ঠিক আছে মই হেতু কথা স্বীকাৰ কৰিছো কিন্তু তথাপিও কিতাপখনত অবাস্তৱিকতাৰ ওপৰতে ভিত্তি কৰি লিখা এক কাল্পনিক কাহিনীৰ দৰেহে মোৰ লাগিছে হেয়ে মই ক'ব বিচাৰিছো যে কিতাপখন শূন্য আৰু পাৰ্সোনালি কিছুমান কথা মোৰ ভাল লাগিলো কিন্তু মই ভাবো যে অসমীয়া পাঠকে যদি এনেকুৱা ধৰণৰ কিতাপ নপঢ়াকেও থাকে তেতিয়া হলে কোনো ধৰণৰ ক্ষতি আমাৰ অসমীয়া পাঠকৰ নহয় কিয়নো এনে কিতাপ যদি পঢ়ে এটা কথা আমি ভালকৈ জানো যে এখন কিতাপ ভাল বেয়া নিৰ্ণয় কৰে পাঠকৰ মতে আৰু মই ভাবো পাঠকৰ মনত যদি এনেকুৱা ধৰণৰ বেয়া ভাৱ প্ৰভাৱ পৰে এনেকুৱা মানে ফ্ৰিজিড ওমেন টাইপৰ কথা ইয়াতে কিয়নো ভাস্কৰ্যলৈকে এইবোৰ বস্তু টানি লোৱা গৈছে আৰু কিছুমান সম্বন্ধ এনেকুৱাকৈ দেখুওৱা হৈছে যে বান্ধৱী আৰু অবিনাশৰ যিটো সম্বন্ধ ইয়াত দেখুওৱা হৈছে সেইটো বৰ এক মোৰ বাবে গ্ৰহণযোগ্য একেবাৰেই নহয় কোনো এজনী ছোৱালীৰ কাৰণে নহয় যে এটা মানে কাল্পনিক কথাৰে যিটো কাহিনী লিখিছে অবিনাশ আৰু মেহ জীৱন নেকি আছিলে তাইৰ বান্ধৱী গৰাকীৰ যি এক সম্পৰ্কৰ কথা লিখিছে হেতু মই স্পষ্টভাৱে অস্বীকাৰ কৰো তেনেকুৱা হোৱাটো খুব ভাল ধৰণৰ কথা নহয় কিতাপখন যদি আপোনালোকে কোনোবাই পঢ়ে নিশ্চয়কৈ বুজিব আৰু কোনোবাই যদি পঢ়িছে মোক নিশ্চয়কৈ মতামত এটা দিবলৈ আপোনালোকে নাপাহৰিবচোন আপুনি কি বুলি ভাবে কিতাপখনৰ কথা আৰু মই বিতৰ্কলৈ আহিবলৈ মানে এইখন কিতাপৰ বিষয়ে মই কৈ পেলাই হেতু মই শ্ৰেষ্ঠ
চেষ্টা কৰা নাইকিয়া যে মই কিবা বৰ বেলেগ গভীৰ বিষয় এটালৈ আপোনালোকক লৈ যাম বা কিবা কম ওপৰা ওপৰি উপন্যাসখন চালে সাধাৰণ পাঠক হিচাপে বৰ একে বহুত পঢ়ি থকা কোনোবা এজন ব্যক্তিয়ে হয়তো কিবা গভীৰ বস্তু এটা বিচাৰিব পাৰে কিন্তু সাধাৰণ পাঠক হিচাপে বা আমাৰ যিবোৰ বিগিনাৰ্ছ হয় আমাৰ যিবোৰ পঢ়া শুনা কৰা ল'ৰা-ছোৱালী হয় নৱপ্ৰজন্মৰ ল'ৰা-ছোৱালী হয় সিহঁতে খুব বেছি কিবা মানে একো ইয়াত নাপাব হয়তো তৃপ্তিৰ কাৰণে কোনোবাই পঢ়িব পাৰে ইতিহাসটো কিন্তু খুব ভাল জ্ঞান এটা ল'ব বুলি মই ইয়াৰ পৰা নাভাবো কিয়নো নাৰী এগৰাকীক যদি এনেকৈ সিম্বলাইজ কৰি এনেকৈ দেখুওৱা যায় তেতিয়াহ'লে সমাজখন এক বেলেগ দিশে গতি কৰিব বুলিহে মোৰ ধাৰণা হয় সেয়ে আশা কৰিছোঁ বৰ দীঘল নকৰি আজিৰ ভিডিঅ'টো এইখিনিতে মই সমাপ্ত কৰিম কিন্তু আপোনালোকে মোক ক'বলৈ নাপাহৰিব যে বাসনাহীনাখন আপোনালোকে পঢ়িছেনে বা আপোনালোকে কেতিয়াবা আনি পঢ়িলেও মোক কিন্তু তলত ভিডিঅ'ত কমেণ্ট কৰিবলৈ নাপাহৰিব মই কোনো বিতৰ্কলৈ কথাষাৰ ক'বলৈ যোৱা নাই যে বাসনাহীনাখন খুব বেছি পৰিমাণে যদিও মই ভাল লাগে বুলি ভাবো বা মোৰ মন মগজু আলোড়িত কৰিলে বুলি ভাবো কিন্তু এটা সময়ত যেতিয়া মই নিজৰ সেন্সটো আহি মই নিজৰ জেগাত মই ঘূৰাব পাৰিছিলো তেতিয়া ভাবিলো যে শূন্য খুব বিশেষ একো নাই কিতাপখনত আৰু সেয়ে মই ভাবো যে অসমীয়া পাঠকে নপঢ়িলেও কোনো ধৰণৰ ক্ষতি নহয় তো মই মৃদুস্মিতা আজি মোৰ চেনেলৰ পৰা বিদায় মাগিছো কিবা ভুল ত্ৰুটি হলে আপোনালোকে নিশ্চয় মোক কমেন্ট বক্সত গৈ কমেন্ট এটা কৰিবলৈ নাপাহৰিব কোনোবাই ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে গীতালি বৰৰ এইখন কিতাপৰ কথা সকলোৱে গম পায় আৰু নিশ্চয়কৈ মোৰ পৰা যেতিয়া আপোনালোকে যদি বিস্তাৰভাৱে শুনিলে হয় কিতাপখনৰ বিষয়ে যদি মই আপোনালোকক উদঙাই ক'ব পাৰিলো হয় তেতিয়াহ'লে মই ভাবো নিশ্চয়কৈ আপোনালোকে পঢ়িবলৈ বহুত বেছি মন গ'ল হয় মই যাক যাক কৈছো সেয়ে পঢ়িবলৈ চেষ্টা কৰিছে বা বিচাৰি কিনি আনিছে কিন্তু মই ভাবো নপঢ়িলেও কোনো ধৰণৰ নহয় আৰু মই কিতাপখনক মানে খুব বৰ ভাল বুলি মই আপোনালোকৰ আগত নকওঁ তেতিয়াহ'লে মই মৃদুস্মিতাই আজি মোৰ চেনেলৰ পৰা বিদায় মাগিছো পলম নকৰি আকৌ নতুন ভিডিঅ' আনালে আপোনালোকৰ প্ৰতিশ্ৰুতিৰে মই মৃদুস্মিতাই বাই বাই